নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ গভ জব এলাৰ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'লোহে এটা নতুন চাকৰিৰ খবৰ লৈ। আৰু খবৰটো আহিছে ডাইৰেক্টৰী অফ এলিমেণ্টাৰী এডুকেশ্যন এছামৰ ফালৰ পৰা আহিছে। আৰু পষ্টকেইটা হৈছে পিয়ন আৰু নাইট চকীদাৰ। আৰু যদি এই পষ্টকেইটাত আপোনালোকে এপ্লাই কৰিব বিচাৰে বা আবেদন কৰিব বিচাৰে, কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব আৰু কেনেকৈ আবেদন কৰিব বা কেনেকুৱা ধৰণৰ ফিজ দিব লাগিব নে নেলাগিব, সকলোখিনি মই A to Z জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে এই পষ্টকেইটাত এপ্লাই কৰা যাতে আপোনালোকৰ কোনো প্ৰব্লেম নহয়। প্ৰথম পষ্ট হৈছে গ্ৰেড 4 পিয়ন ডাইৰেক্টৰী অফ এলিমেণ্টাৰী এডুকেশ্যন এছামৰ ফালেদি হৈছে। এই পষ্টৰ টোটেল পষ্ট আছে 9টা। আৰু 2 নম্বৰ পষ্ট হৈছে গ্ৰেড 4 পিয়ন ফিল্ড লেভেল ইনষ্ট্ৰুমেণ্টেবল আণ্ডাৰ DEE এছামৰ ফালৰ পৰা আহিছে। আৰু পষ্ট আছে 139টা। আৰু 3 নম্বৰ পষ্ট হৈছে গ্ৰেড 4 নাইট চকীদাৰ ডাইৰেক্টৰী অফ এলিমেণ্টাৰী এডুকেশ্যন এছামৰ ফালৰ পৰা হৈছে। টোটেল পষ্ট আছে 1টা। আৰু এই পষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা আবেদন কৰিব যায়, আপোনালোকৰ বয়স 18 পৰা 46 বছৰৰ ভিতৰত হ'ব লাগিব। যিসকল জেনেৰেল আৰু আনৰিজাৰ্ভ কেণ্ডিডেট আছে সেইসকলৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব, মানে ৰেহাই দিয়া হ'ব 3 বছৰ। আৰু যিসকল SC STP ST হিলছ কেণ্ডিডেট আছে সেইসকলৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন দিয়া হ'ব। আৰু এই পষ্টৰ পে স্কেল হৈছে 12,000 টকাৰ পৰা 37,500 টকালৈ। আৰু গ্ৰেড পে থাকিব 3,900 টকা পাৰ মান্থ। আৰু এই পষ্টত আবেদন কৰাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ক্লাছ 8 পাছ লাগিব আৰু ষ্টুডেণ্ট আপ টু ক্লাছ 8 পাছ হ'ব লাগিব। আৰু এই পষ্টত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ বাবে আপোনালোকে এই পষ্টত অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু আবেদন কৰাৰ বাবে আপোনালোকে এই ৱেবছাইটটোত যাই আবেদন কৰিব লাগিব www.TEE.assam.gov.in। এই ৱেবছাইটত যায়ো আপোনালোকে আবেদন কৰিব পাৰিব, বা মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ বক্সত দি দিম, মই আপোনালোকে তাৰ পৰা যায়ো আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। আৰু এই পষ্টত এপ্লাই কৰাৰ তাৰিখ হৈছে 8/3/2019 তাৰিখৰ পৰা 30/3/2019 তাৰিখলৈকে আপোনালোকে এই পষ্টত আবেদন কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল বা খবৰটো পাই যদি ভাল লাগিল, প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ নতুনকৈ অহা ভিডিঅ'বোৰ যাতে এনেকুৱা ধৰণৰ ভাল ভাল খবৰবোৰ যাতে আগতীয়াকৈ পায়, যাতে আৰু এপ্লাই কৰিব পাৰে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ।